ও বাবা ফোন করছে হ্যালো ও বাবা ভালে আছা আছো দে মানে আমি পুৰণি টিভিটা চাই চাই মানে অসুবিধা পাইছো পুৰণিটো এক্সচেঞ্জ কৰিব লাগছিলে হয় নেকি তোমাৰ লগত পইচা আছে না পইচাটো এতিয়া নাই মই কিবা এটা কৰিব লাগিব দে ঠিক আছে মই পৰহি পইচা পঠাই দি আছো তুমি এটা টিভি লৈ আহিবা হ'ব দে এতিয়া ৰাখো তেনেহ'লে আনিলো দে টিভিটো শান্তি নাই দেউতা অ বাবা আহিছে দেখোন আহিলো আহিলি টিভি আনিলা আনিব কোৱা নাছিল আনিব কৈছিলো পইচাটো দিছো আৰু টিভি নানাকে আহিবা নেকি তুমি আকৌ আৰু টিভি আনিলা বুলি বা বৰ ডাঙৰ টিভি আনিছা দেই মই আনিব কৈছিলো সৰু তুমি আনিছা ডাঙৰ ডাঙৰে আনিছো আৰু তুমি এবাৰ বিন্দাছ বাগাত দিবা কাটিছে পানী খাবা পানী খাম দিয়া বহুত গৰম বহা মই পানী দিওঁ। শুনিলেও ফোন নালাগে আহি পালো মাত্ৰ ফোন বোলে আহিলে কলিতা মাছি হেল্ল' কলিতা হেল্ল' সুদৰ্শন মোৰ যে তুমি 10,000 টকাটো লৈছিলা কেতিয়া দিবা 10,000 টকাটো মই কালি দিম দিয়া কালি মানে মোক লাগিছিলে যে মই কালি পাৰিলে আজি সন্ধিয়া দিবাচোন এতিয়া ৰাখো দে কোনে ফোন কৰিছিল মোৰ এটা বন্ধুৱে ফোন কৰিছিল আমিতো লগ হ'বা খাব পাৰিম মানে আজি আৰু বন্ধু মই ফোন কৰিবই আৰু মানে আৰু আহিছা না তুমি ফোন কৰিবই আৰু কি কৰিবা তোমাকতো মই বহুত টকা দিছিলোঁ টিভিটাতে ইমান টকা গ'ল নে ক'ত তুমি বহুত টকা দিলা 10,000 টকা দিছা 10,000 টকাই দিছে মই পেপাৰখন থৈ আহোঁ ৰহ দেউতা তুমিও যে আৰু ইমান বয়স হৈ গৈছে আৰু তুমি ফটা কাপোৰ পিন্ধি আছা তোমাৰ নিচিনা চিপিৰা দেখা নাই দে মই কি ক'লা তুমি দেউতাক চিপেৰা বুলি ক'লা এই চাৰি ভাগ কৰি খোৱা তোমাৰ মানুহ দেউতাৰা আৰু তুমি দেউতাক চিপিৰা বুলি ক'লা এনেকুৱা কথা মোক নকবি আৰু দ্বিতীয়বাৰ দেউতা তোমাৰ কথা এটা আছে বহাচোন আৰু চিপিৰা বুলি নকবা নকওঁ দিয়া বহা কোৱাচোন কথাটো কি গম পোৱা না কথাটো কোৱাৰ পাছতহে গম পাম দেউতা মোক 10,000 টকা লাগিছিল একজন মানুহ দিব লগা আছে নাই মই পইচা দিব নোৱাৰো আৰু এটা কথা তুমি জানা নাই আজিৰ দিনত যদি এনেকুৱা চিকিৰা হৈ চলিব নোৱাৰা তেনেহ'লে তুমি জীৱনত উন্নতি কৰিব নোৱাৰা এই কথা মনত ৰাখিবা মই কৈছোঁ আৰু মই পইচা দিব নোৱাৰো তুমি যেই কৰা তাকে কৰা মই এতিয়া যাওঁ ঘৰত যোৱাহে দেউতা তোমাৰ নিচিনা মই আজিকালি চিকিৰা মানুহ দেখাই পোৱা নাই দে যাওঁ দিয়া এতিয়া দি থাকা